বালাজান তিনিআলি বিহু সন্মিলনীৰ সমগ্ৰ বিষয়ববীয়া তথা বিহুপ্ৰেমী সমস্ত ৰাইজ, আজি পহিলা বহাগৰ প্ৰথম দিনটোত আমাৰ আজি নৱবৰ্ষৰ প্ৰথম দিনত আমি সকলোৱে বিহু সন্মিলনীৰ সকলো কৰ্মকৰ্তা আজি দুৰ্দিনৰ সময়ত হ'লেও ইয়াত উপস্থিত হৈ বিহুৰ যিটো পৰম্পৰা ৰক্ষা কৰি পতাকা উত্তোলন কৰি আমি নতুন বছৰক আদৰণি জনাইছোঁ। যদিও বৰ্তমান বিভিন্ন প্ৰতিকূল পৰিস্থিতি পৃথিৱীত বা দেশত চলি আছে, আমি আশা কৰোঁ যে এই নতুন বছৰে এই সকলো বিপদ আপদ আঁতৰাই, সকলো দুৰ্যোগ আঁতৰাই আকৌ নতুনকৈ পৃথিৱীখন সুন্দৰ কৰি তুলিব আৰু সেইদিনা আমি হয়তো অহা বছৰ আকৌ ৰং ৰহইচৰে আকৌ ইয়াতে উপস্থিত হৈ বিহুৰ আনন্দ উপভোগ কৰিব পাৰিম। যিয়েই নহওক, আমি সমগ্ৰ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ মই মোৰ ফালৰ পৰা, কিয়নো আজি প্ৰতিকূল পৰিস্থিতিত তেওঁলোকে দেখুওৱা যিখিনি উৎসাহ, সেইখিনি উৎসাহেৰে গোটেই জাতিটোক সমগ্ৰ পৃথিৱীখনক বা দেশ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন হ'বই, বিপদৰ পিছতো ভাল দিন নিশ্চয় আহিবই আৰু সেই ভাল দিনলৈকে আমি সকলোৱে এই উৎসাহেৰে এই শক্তিৰে জীয়াই থাকি অনাগত দিনবোৰ সুন্দৰ কৰাৰ কাৰণে চেষ্টা কৰিম বুলি আশা ৰাখিলোঁ। আৰু এইখিনি কৈয়ে সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।